আকাশ ভূঞাক আগবঢ়াই দিবলৈ গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়ে ল'ব পদক্ষেপ। বিশ্বনাথ জিলা গলিয়াৰ আৰ্থিক দিশত পিছপৰা এজন ছাত্ৰ আকাশ ভূঞাক গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়ে সহায়ৰ হাত আগবঢ়ায়। ছাত্ৰজনৰ মাকে দিন মজুৰি কৰি কোনোমতে দুবেলা দুমুঠি খাবলৈ ব্যৱস্থা কৰি আহিছে যদিও আকাশে বহু কষ্ট কৰি অধ্যয়ন অব্যাহত ৰাখিছে। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ পৰ্যাপ্ত শিক্ষণ সামগ্ৰী যোগাৰ কৰিবলৈ বহুতো সমস্যাৰ সন্মুখীন হোৱাৰ বাবে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ এটি দলে আকাশৰ বাসগৃহত উপস্থিত হৈ কিছু সহায়ৰ হাত আগবঢ়ায়। আগন্তুক দিনত যি শিক্ষণ সামগ্ৰীৰ প্ৰয়োজন হ'ব গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়ে ব্যৱস্থা কৰিব বুলি বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক প্ৰণৱ বাস্কাটা, প্ৰচাৰ সম্পাদক অনুপ শৰ্মা, কাৰ্যালয় সম্পাদিকা বিনীতা মিশ্ৰ, বিশ্বনাথ সদৰ আঞ্চলিকৰ সভাপতি নৱদ্বীপ চেত্ৰী, বাগমৰা আঞ্চলিক সমিতিৰ সদস্য হেমৰাজ শৰ্মাৰ উপস্থিতিত আকাশ ভূঞাক জানিবলৈ দিয়ে। ঘৰৰ আৰ্থিক অৱস্থা ভাল নহ'লেও আকাশ পঢ়া শুনাৰ লগতে সাংস্কৃতিক দিশত অতি আগবঢ়া ল'ৰা, সেয়েহে কেৱল আৰ্থিক অসুবিধাৰ বাবে সি যাতে থমকি ৰ'ব লগা নহয় তাৰ বাবে সকলোৱে আকাশক সহায় কৰা উচিত। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়ে আমি আমাৰ ভাইটি আকাশ ভূঞাক কিঞ্চিত পৰিমাণে আমি সহায় আগবঢ়াইছোঁ। যিহেতু ভাইটিয়ে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব, গতিকে তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি অনাগত দিনত তাৰ যিকোনো অসুবিধাসমূহ আমি লক্ষ্য কৰি সেই অসুবিধাসমূহ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম। গতিকে ভাইটিলৈ যাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হয়, আমি তাৰে শুভকামনা গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়ে কৰিছোঁ। ধন্যবাদ। আজি আকসু এটি টিমে আজি মোক বহুতো সহায় আগবঢ়াইছে, যাতে আপোনালোকে মোক আৰু সহায় আগবঢ়াই যেন মই তাৰে কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট AG টক।